নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা অন্য ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু এতিয়া বিহু বতৰ, সকলো জেগাত গাত বিহু লাগিছে, মোৰো অকণ লাগিছে। আৰু এইবাৰ বিহুত মই প্ৰথম পিঠা বনাম। আজিলৈকে পিঠা বনাই পোৱা নাই, বৰমাহঁতে শিকাইছে আৰু পিঠানো কেনেকৈ বনাওঁ দেখাই থাকিম। এতিয়া পিঠাই খুন্দিব যাব লৈছোঁ আৰু কি কৰোঁ নকৰোঁ সমূহ ভিডিঅ' দেখাই থাকিম, চাই থাকিব। আৰু মোৰ আগৰ ভিডিঅ'বোৰ যেনেকৈ মৰম দিছে, আশা কৰোঁ এইটো ভিডিঅ'টো মোক মৰম দিয়ে আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰে যেন। চাই থাকিব। পিঠাগুড়ি খুন্দি আহিলোঁ আৰু এতিয়া আৰম্ভ কৰিছোঁ আৰু বনাবলৈ। প্ৰথমতে মই তিল পিঠাকে বনাব লৈছোঁ। নাজানো তুমি দেখিছে ভাঙি গৈছে অকণমান। এয়া তিল দিছোঁ। তিল পিঠাকেইটা বনাই অহাৰ পাছতে ভাবিছোঁ নাৰিকলৰ পিঠাও বনাম বুলি। তিল দি নাৰিকল পিঠা বাকী পিঠাখিনি এনেকৈ থৈ দিছোঁ। আৰু দেখিছে বনাই থাকোঁতে সি ডিষ্টাৰ্ব দিলে, আহি পেলাই তাকে কুচলৈ নাৰিকল আৰু পিঠা বনাবলৈ লৈছোঁ। কেনেকুৱা আছে নাজানো আৰু তথাপিও বনাই কৰি সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যিহেতু আজি উৰুকা বতৰ, সেইকাৰণে ঘৰতনো মানুহজন যিহেতু নায়েই, কাইলৈ আহিব বিহুৰ দিনা। আজি সেইকাৰণে দেউতা আৰু ময়ে আছোঁ। সেইকাৰণে উৰুকা বুলিনো কি খাওঁ নাখাওঁ দেখাই থাকিম। দুজন মানুহ ভালো নালাগে, তথাপিও দেউতা মই মোৰ কাৰণে বহুত। আৰু কাইলৈ যিহেতু বিহুৰ ভিডিঅ' দেখাম, চাই থাকিব আৰু মোৰ ভিডিঅ' সম্পূৰ্ণভাৱে চাব। আৰু যিসকলে নতুনকৈ আহিছে আকৌ ছাবস্ক্ৰাইব কৰি দিব, পুনৰবাৰ কৈছোঁ। আৰু আৰু এয়া আমাৰ আজি উৰুকাৰ বিশেষ, দেউতাৰ কাৰণে মাছ আৰু মোৰ কাৰণে মাংস। যিহেতু এয়া দুটা মানুহ যদিও এনেকৈ খাম আৰু। এয়া গোসাঁই মানে মোক মছলা খুন্দি দিছে। গোসাঁই মানুহ কি খুন্দি দিছা? অঁ, মছলা খুন্দি দিছা? অঁ দিয়া। মই খুন্দাৰ পিছতে মানে সি খুন্দি আছে আৰু এয়া। এয়া আমাৰ দেউতা আৰু মোৰ উৰুকাৰ বিশেষ, আমি দুজন যিহেতু এয়া ওখ চাউলৰ ভাত, এইফালে বিলাহী আলুৱে মাছৰ জোল, আনফালে এয়া মাংস, এইফালে এয়া বেঙেনা পিটিকা আৰু কলডিলৰ ভাজি আৰু পানী। এয়াই দেখিছে নহয়, এয়াই আৰু বিশেষ। গুড মৰ্ণিং। ভোগালী বিহুৰ সকলোকে মোৰ ফালৰ পৰা মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যিহেতু বিহুৰ বতৰ, মই আগতেও কৈছোঁ যে বিহুৰ দিনাখনো মই কি কৰোঁ নকৰোঁ সমূহ দেখাই থাকিম বুলি। আৰু যিহেতু আজি বিহুৰ দিনানো মই কি কৰোঁ নকৰোঁ দেখাই থাকিম, চাই থাকিব। আৰু সকলোকে কৈছোঁ যে বছৰটো ধুনীয়াকৈ যায়, সেইকাৰণে পুনৰ পৰা সকলোকে বিহুৰ মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এয়া বিহুৰ দিনাই মানুহজনো আহি পালেহি, ক'বই নোৱাৰে। এয়া মই দালি তিয়াই থৈছোঁ, এইফালে আটাও সানি থৈছোঁ। আজি ভাবিলোঁ পায়স খাম বুলি মই জহা চাউল তিয়ালোঁ। আনফালে দেখিছে চচপেনত গাখীৰ ৰেডি কৰিছোঁ। এয়া দালিখিনিও বইল কৰি ল'লোঁ। এয়া মোৰ পায়স অলৰেডি বনাই হৈ গ'ল। আৰু এয়া মোৰ আমাৰ বিহুৰ খাদ্য যোগাৰ, ৰুটি, দালি, পায়স। আনফালে মই বনোৱা পিঠা পনাকেইটা দিলোঁ। আৰু এতিয়া যাব লৈছোঁ ম'হৰ যুঁজ চাবলৈ, যিহেতু মই দেখা নাই, বোলো ম'হৰ যুঁজ চাই আহোঁ। আৰু এয়া অৱশেষত আহি পাই গ'লোহি আমাৰ গুমুঠা গাঁৱত। বিহুৰ দিনাই হৈছে ম'হৰ যুঁজ। এয়া ম'হ দুটাই লাগি আছে, ঘৰৰ সকলো মানুহ আহিছে, সেইকাৰণে আমিও আহিলোঁ। আৰু গোসাঁই মানুহ সেয়া বাপেকে লৈ আছে, দেখিছে। বিহু খাই কৰি হৈ গ'ল। বিহুত এতিয়া আমি গোটেই ঘৰৰ ফেমিলি খানা খাবলৈ গৈ আছোঁ পথাৰত, দেখাই থাকিম, চাই থাকিব।
আৰু এয়া আমাৰ খানাঘৰত দেখিছে মামুৱে পুৰা একদম মাছ ভাজি আছে, আনফালে আমাৰ এয়া খাদ্য পুৰা যোগাৰ হৈ আছে। আৰু এয়া আমি এতিয়া অকণমান চাহ খাব লৈছোঁ, বহুতে চাহ দিছে আৰু আমাৰ গোসাঁই মানুহে একদম পুৰা ডান্স কৰিব এতিয়া, ভিডিঅ'টো চাই থাকিব। দেখিলে একদম লাও মানে যে গুচাইছিলে লাওৰ পিছফালটো লৈ পেলাই সিয়া পেঁপা বজাইছে আৰু এয়া এনেকৈ নাচি আছে, দেখিও ভাল লাগিছে। অৱশেষত গৈ আমি এতিয়া খাব লৈছোঁ। ঘৰৰ সকলোৱে খাইছে, দেখিছে ভাত ভাজি দালি মাছৰ তৰকাৰী বহুত। আৰু শেষত গৈ থাকোঁ দেই আমাৰ বহুতে নাচিব, এয়া আমাৰ মাজু আৰু বেলেগ এয়া কিন্তু বৌ যিহেতু আমি জাজনী 5জনী, সেইকাৰণে আমাৰ দুজনী বৈ পূৰা নাচি আছে। এতিয়া মোকো অকণমান নাচিবলৈ জোৰ কৰিলে আৰু এয়া বৈ আৰু মই পূৰা নাচিছে। গোসাঁই মানুহ আমাৰ 2 নম্বৰ বৌজনীয়ে লৈ আছে, এয়া দেখিছেই নহয়। এনেকৈ ঘৰৰ ফেমিলিৰ লগত মানে খাই বহুতেই ভাল লাগে। আৰু যিহেতু বিহুৰ পিছদিনাখনি আমাৰ পথাৰতে আমাৰ ঘৰৰ মানুহে গোটেই পৰিয়ালটোৱে মিলি খাইছোঁ আৰু সঁচাকৈ বহুত আনন্দ লাগিছে। মোৰ ভিডিঅ'ত দেখিলে গম পাবই। আজিলৈ ইমানেই, যিহেতু বিহুৰ পৰা আৰম্ভ কৰি সমূহ ভিডিঅ' দেখালোঁ। ভিডিঅ'টো চাই কেনে পায় লাইক কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ।